বৰ্তমান তেওঁ আমি দেখিবলৈ পাইছিলোঁ আৰু বৰ্তমান আমাৰসিং টিছো তেওঁ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ এয়া ভোট কেন্দ্ৰৰ ভিতৰত ৰাইজে তেওঁ নিৰ্বাচিত কৰিব আৰু আজি সেই গুৰুত্বপূৰ্ণ দিন আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে চলিছে কেইবাগৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু এয়া আমি দেখুৱাইছোঁ পাৰ্বত্য জিলাৰ কাৰ্বি আংলঙৰ পৰা পোনপটীয়া সম্প্ৰচাৰ ডিফু লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী আমৰসিং টিছো তেওঁৰ পত্নীসহ এই ভোটত ভোটদান কৰিবৰ বাবে এনেধৰণে অহা দেখিবলৈ পোৱা গৈছে ইয়াৰ দৃশ্য দেখুৱাই দিছোঁ আৰু ইতিমধ্যে তিনিখন জিলা কাৰ্বি আংলং পশ্চিম কাৰ্বিয়ে দেখুৱাইছে ডিফু লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী আমাৰসিং টিছো তেওঁ এইবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আগত নাহিব পোনপটীয়াকৈ আমি দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ পুৱাৰ পৰা ৰাইজৰ মাজত ব্যাপক উৎসাহ আমি দেখিবলৈ পাইছোঁ মহিলা ভোটাৰ যথেষ্ট কওকচোন আপুনি ভোট সাব্যস্ত কৰি আহিলে হয় আজি মানে বহুত ভাল লাগিছে তাৰ প্ৰথম প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া নৰেন্দ্ৰ মোদী তাৰপিছতে JP নাড্ডা অমিত শ্বাহ আৰু অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং CM ডক্টৰ তুলিৰাম ব্ৰহ্মা তাৰপিছত আমাৰ ডিমা হাছাওৰ CMৰ পাব্লিক অফ অল কাৰ্বি আংলং এণ্ড ডিমা হাছাও ফাৰ্ষ্টলি I thank them for supporting me and giving blessing to me মোকে ব্লেছিং দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জিকাটো মানে 80% ভোটত জিকিব আমাৰ মানে টোটেল ভোট আছে 8,90,000 তাৰ ভিতৰত মানে 80%ত জিকে ডিমা হাছাওৰ আপুনি কিমান আশা কৰে ডিমা হাছাও তাত মানে 1,55,000 ভোট আছে মিনিমাম 90,000 পাম ডিমা হাছাও আমাৰ ফাৰ্ষ্ট প্ৰিফাৰেন্স মানে কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে প্ৰথম আমাৰ সমস্যাটো হৈছে যে আমাৰ যিখিনি এতিয়া অট'নমাছ ষ্টেট অট'নমাছ ষ্টেট অট'নমাছ ডিষ্ট্ৰিক্ট যিটো পাৱাৰ আছে সেই পাৱাৰটো আৰু বেছি দিব লাগে সেইটো অলৰেডি চেণ্ট্ৰেল গভৰ্ণমেণ্টে সেইটো ষ্টেপ লোৱা হৈছে তাৰপিছত আমাৰ যিটো ফাণ্ড এতিয়া আমি পাইছোঁ তাত মানে বেছি পাব লাগে সেইটো হৈছে ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 224 এণ্ড ইমপ্লিমেণ্টেশ্যন অফ 275 প্ৰথম এইটো তাৰপিছত অট'নমাছ ষ্টেট 244 এইটোতো থাকিব এইটো লং ষ্টেণ্ডিং ডিমাণ্ড আৰু ক্ল'জ কণ্টেষ্ট বুলি নাই কাৰণ 80% BJP পাব 80% BJP লং পোৱামতে দেই মাত্ৰ মানে 20% ভোট লাগে কংগ্ৰেছ APSLC ইণ্ডিপেণ্ডেণ্ট মাজত এইটো ছেকেণ্ড পজিশ্যনৰ কাৰণে এইটো কণ্টেষ্ট হ'ব 2019ত BJPয়ে ভোট পাইছিল 3,81,000 গতিকে তাতকৈ বাঢ়িব কাৰণ মানে সংখ্যাও বেছি হৈছে আৰু যোৱাবাৰ আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৈ গৈছে আগততো কি কয় ক্লেংডুনো আমাৰ লগত নাই তাৰপিছত চাৰ্জিং ইণ্টিও নাই তাৰপিছত আৰু বিজয় তেৰণো নাই আগত আমাৰ লগত কিন্তু এতিয়াতো বিজয় তেৰণো আছে আমাৰ লগত তাৰপিছত চাৰ্জিঙো আছে তাৰপিছত ক্লেংডুন ইণ্টি কথা আৰু চব আছে এইটো ভোটটো বাঢ়িব